কঠিয়াবোৰ ৰঙা পৰাৰ পৰা কিদৰে নিয়ন্ত্ৰণ কৰিব? কেনেদৰে চাব কঠিয়া যে পোক লাগিছে বুলি? প্ৰথমতে হাতখন পানীত তিয়াই ল'ব। তিয়াই লৈ কঠিয়াখিনি ওপৰে টানি দিব। দেখিব সৰু সৰু পোক। সৰু পোকে ওপৰ পাতৰ ৰসটো খাই দিয়ে। সেইকাৰণে পাতবোৰ এইবোৰ ওপৰতো ৰঙা পৰি যায়। পাতটো জ্বলাই দিয়ে আৰু যেতিয়া কঠীয়া তুলিব হয় তেতিয়া কঠীয়াবিলাক ছিগি যায়। কঠীয়াবোৰ উঘালোতে কঠীয়াবোৰ এডোখৰ থাকি আহে। তাৰ পৰা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিকোনো এটা দৰৱ, ইনচেক্টিচাইড আপোনালোকে স্প্ৰে কৰি দিলে দেখিব 2-3 দিনতে কঠীয়াবিলাক সেউজীয়া হৈ পৰিব। দেখিছে কিমান সৰু পখিলা। এয়া স্প্ৰেটো সাজু কৰি লৈছোঁ। এখন মাস্ক লগাই লৈছোঁ। মাস্ক নলগোৱাকৈ দৰৱ কেতিয়াও নেমাৰিব। এখন লগাই লৈছোঁ চশমা। এইটো দৰৱটো যিকোনো এটা দৰৱ ব্যৱহাৰ কৰিব পাৰে। মই এইটো লৈছোঁ কেৰাটেটো ইনচেক্টিচাইড। ইয়াৰ যিখন মুখনি তাৰ 15 লিটাৰ 16 লিটাৰ পানীত আপোনালোকে এক বা দুই চামুচ দিলে হৈ যাব। 1 চামুচেতো যথেষ্ট হয়। এইটো বহুত চোকা দৰৱ হয়। পানী ভৰাই লওঁ। এয়া স্প্ৰেটো কাণত তুলি সাজু কৰি ল'লোঁ। এই দেখিব যাতে যিফালৰ পৰা বতাহটো আহে তাৰ বিপৰীত দিশৰ পৰা দৰৱটো মাৰিব, যাতে স্প্ৰেটো বিপৰীত দিশৰ পৰা মাৰিব, যাতে গালৈ দৰৱখিনি নাহে। দেখিব এসপ্তাহৰ ভিতৰত কঠীয়াখিনি সেউজীয়া হৈ উঠিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।